Hi guys, Facebook. Welcome back to my YouTube channel Dipali Handwork. To guys, খবৰ বহুত বেছি বেয়া কাৰণ একদম বৰষুণত মোৰ তাঁতশালৰ অৱস্থা একদম বেয়া হৈ গৈছে। সকলোবোৰ ভিজি গৈছে। বৰষুণ পৰিছিলে যেটো যোৱাকালি ৰাতি তাকেহে একদম কাপোৰখন তিতি গৈছে আৰু লগতে কাপোৰৰ তাঁতশালত যিবোৰ বনাবলৈকে আছিলে সববোৰ তিতি গৈছে বৰষুণত। বহুত বেছি ডাঙৰ বৰষুণ আহিছিলে। মনটো বেছি এবাৰে বহুত বেছি বেয়া গাইজ। কি কৰোঁ এতিয়া? শুকাব দিছোঁ। ইয়াত ৰ'দ অকণমান ওলাইছে ৰাতিপুৱাৰ ভাগত, তাকে শুকাবলৈ দিছোঁ। আৰু এতিয়া কি কৰোঁ কি নকৰোঁ লাগি আছে। মনটো বহুত বেছি বেয়া। তিতি গৈছে চব। তো গাইজ মনটো একেবাৰে বেয়া, কিয়নো যোৱাকালি যিটো যে বৰষুণ মাৰিছিলে আমাৰ ইয়াত, তো বৰষুণৰ ফলত একদম তাঁতশালৰ কাপোৰবোৰ আৰু তাঁতশালখন সম্পূৰ্ণৰূপে ভিজি গৈছে। কাৰণ একদম বহুত বেছি মনটো ভাল নহয় গাইজ। কাৰণ এতিয়া মানে একদম বহুত বেছি বেয়া। চববোৰ চানেকি ফুলৰ যিবোৰ চানেকি আছিল, চানেকিৰ বহি সেইবোৰ চব একদম পানী পৰিছে, মানে একদম পানী উঠি গৈছে একদম। মানে কি কৰোঁ এতিয়া মানে ভাবিয়ে পানাই পোৱা। এতিয়া চাওকচোন বাৰু, মানে চানেকিবোৰ যে আছিল চানেকি বহিবোৰ এইবোৰ চব বেয়া হৈ গৈছে। এতিয়া মানে আপোনালোকক চানেকিবোৰ কেনেকৈ দিম আৰু।